Thank you, Suresh. যাতে ব্যৱসায়টো সুন্দৰ হওক এইটো দেখাটো এইটোৱেতো ডিমটো যি ফুল হৈ গ'ল মাস্ক চাক্স লগাই ল'লে ফাইনেলি চব বস্তু লোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ইয়াত মানে আপোনাৰ ধৰি লওক একো সাৰ চাৰ ইউজ হোৱা নাই হেল্ল' গাইজ গুড মৰ্ণিং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰুজ দি ট্ৰেভেলিং চানলৈ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এটা পিকনিক স্পট ইয়াতে আছে আমাৰ বৰহাট অঞ্চলতে খুটুঘাট মই যাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' এতিয়া বৰ্তমান ৰখি আছোঁ বৰহাট নিউ মাৰ্কেটত মোৰ লগৰ এজনৰ কাৰণে ৱেইট কৰি আছোঁ সি আহিলে মানে আকৌ ষ্টাৰ্ট কৰিম জাৰ্ণিটো এতিয়া মই আপোনাক মোৰ লগৰ এটাই নতুনকৈ দোকান এখন খুলিছে বৰহাট নিউ মাৰ্কেটতে সেই দোকানখন মই এইখন তাৰ নতুন দোকান অ'পেনিং হৈছে মোহন ডেকা মোৰ লগৰ হয় সি নতুনকৈ এটা বিজনেছ আৰম্ভ কৰিছে আৰু আপোনালোকে আহিব সেইখন দোকানত আহি পেলাই কি কি পায় তোৰ দোকানত তই এবাৰ কৈ দে ডিটেইলছ কিচেন আইটেম আপুনি চব পাব আহিব আৰু বাচন বৰ্তন কাঁহৰ বস্তু চব সকলো পাব কাপ প্লেট আদি কৰি আপোনাৰ যিবিলাক ঘৰৰ সঁজুলি মানে আপোনাৰ দৰকাৰী বস্তু চব পাব তোৰ দোকানখনৰ হেৰি লোকেশ্যনটো কৈ দে পুৰা লোকেশ্যনটো তালুকদাৰ মাৰ্কেট নিয়েৰ SBI এখন নিউ মাৰ্কেট হয় বৰহাটৰ আহিব আপোনালোকে বন্ধু মোহন ডেকা মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ Thank you, Suresh. যাতে ব্যৱসায়টো সুন্দৰ হওক Thank you. দোকানখন আকৌ এবাৰ চাই লওক আপোনালোকে বঢ়িয়াকৈ আমি ওলাবলৈ লৈছোঁ আৰু মোৰ লগত আছে এই মোৰ ঘৰৰ ওচৰৰে বন্ধু হয় ঋতুৰাজ গগৈ নমস্কাৰ বন্ধু আছে শুভেচ্ছা থাকিল সকলোলৈ অঁ আৰু বন্ধু মাধুৰ্য বৰফুকন চাকৰি সূত্ৰে টেঙাখাটত থাকে বহুত দিনৰ মূৰত আহিলে ঘৰলৈ বুলি তাৰপিছতে আজি প্লেনিং এটা কৰিলোঁ পিকনিক খাবলৈ যাওঁ বুলি বন্ধুখনজন সি সদায় দেৰিকৈ আহে সেইটো এটা চক ই এটা দেৰিকৈ আহে ইও ভাইটি এটা আছে ঋতুৰাজ তেনেহ'লে প্ৰথমতে এতিয়া আমি গৈ বজাৰটো কৰি লওঁ মাংস লৈ লওঁ মাংস দোকান পাই গ'লোঁ ধুনীয়া মাংস এডোখৰ চাওক আপোনালোকে আমাৰ বৰহাটৰ গাহৰিবোৰ বহুত টেষ্টি হয় গাহৰি লোৱা হৈ গ'ল এতিয়া আকৌ আমি গৈ আছোঁ আৰু কিছুমান বস্তু বজাৰ কৰিবলৈ আছে বজাৰ কৰি লওঁ আদা আৰু কি ল'বি এইটো দেখাটো এইটোৱেতো ডিমটো ই মানে ভিডিঅ'ত অলপ ওলাবলৈ লাজ কৰে সেইকাৰণে তেনেকৈ কৈছে আমি ৰৈ আছোঁ চব্জি দোকানত এই আদা আৰু ধনিয়া লৈছে লৈ লওঁ এই বোলে বিলাহী থাকি গ'ল আকৌ বিলাহী ল'বলৈ আহিলোঁ ইয়াত আহি আকৌ ৰখিছোঁ গেলামাল ল'ব আছে পানী খাবলৈ গিলাচ দিয়ক আৰু কি গিলাচ ল'ব পানী খেলটা কোৱা আকৌ মাস্ক চাক্স লগাই ল'লে এই ভাইটি ক কি কি ল'বলৈ আছে আৰু ক আৰু আমাৰ পানী কেন এটা ল'বলৈ আছে ডিছ ল'বলৈ আছে গ্লাছ ল'বলৈ আছে লৈ লওঁ এইখিনি লৈ লওঁ এই চাউল ল'বলৈ আছে নে চাউল ল'বলৈ চাউল ইয়াতে পাম ন ইয়াতে পাম ঠিক আছে চাউলটো লৈ লওঁ সেইখিনি বস্তু লৈ আৰু তাৰপিছতে আৰু গৈ থাকিম আৰু আপোনালোকে চাই থাকক বনভোজ খাবলৈ যাম যেতিয়া খৰিটো লাগিবই সেইকাৰণে খৰি চৰি লৈ লৈছোঁ যিখিনি আৰু প্ৰয়োজনীয় বস্তু সেইবোৰ লৈ লৈছোঁ আৰু যি ফুল হৈ গ'ল ফাইনেলি চব বস্তু লোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ পিকনিক স্পটলৈ য'ত আমি পিকনিক খাম বৰ ধুনীয়া জেগা গাঁৱলীয়া এটি সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ লাহে লাহে পাই গৈছোঁহি আৰু এইবিলাক গাড়ী যাব ন যাব পাই গ'লোহি খুটুঘাট বনভোজস্থলী এতিয়া আমি বস্তুবোৰ নমাই লওঁ ইয়াতে এতিয়া বহিবৰ কাৰণে ভাল ঠাই এডোখৰ বিচাৰি লওঁ জেগা অলপ চফা কৰি লৈছোঁ এইডোখৰতে বহিম আৰু গোটেইকেইজন ভালকৈ প্ৰথমতে খানাটো বনাই লওঁ আৰু কি কি বনাই আছোঁ আপোনালোককো দেখাই আছোঁ চব ৰেডি হৈ আছে ভাতটো বনি আছে বটোৱাত ধুনীয়াকৈ গাহৰি চুঙাত দিবৰ কাৰণে ৰেডি কৰি থকা হৈছে আৰু ইয়াৰ লগতে আপোনালোকে ইয়াৰ ধুনীয়া পৰিৱেশটো উপভোগ কৰি থাকক
ঋতুৱে ধুনীয়াকৈ মাংস বনাই আছে আৰু চুঙাটোও লগতে সিজি আছে আৰু ইয়াৰ মাজতে ওচৰতে ধুনীয়া শাকৰ বাৰী এখন আছে। ব'লক আমি চাই আহোঁ। এতিয়া আপোনালোকে চাওক নদীৰ কাষত ইমান ধুনীয়াকৈ শাকৰ খেতি হৈ আছে। শাকৰ বাৰীখন আমাৰ এজন স্থানীয় দাদাই হয়, আমাৰ থলুৱা অসমীয়া এজন দাদাই এই মানে জৈৱিক পদ্ধতিৰে মানে একদম খেতি কৰি আছে, একদম ফ্ৰেছ শাক পাচলি। ইয়াত মানে আপোনাৰ ধৰি লওক একো সাৰ চাৰ ইউজ হোৱা নাই। এইবিলাক আমাৰ পলসুৱা মাটি হয়, নদী কিনাৰৰ মাটি। এইবিলাক জৈৱিক মানে আমাক কোনো সাৰৰ প্ৰয়োজন নাই। আপোনাৰ এনেই মানে শাক পাচলি মানে একদম ডেইলি মানে কেনেকৈ যায় বিক্ৰীটো? এইটো ধুনীয়া হয়। মই নিজেই নিওঁ আৰু বাৰীলৈও আহে, বজাৰলৈ নিজে নিওঁ, বজাৰলৈও নিজেও নিওঁ আৰু আহে এনেকুৱা। এতিয়া পিকনিকত বহুত বিকাশ হ'ল ইয়াত, আৰু এইবাৰ এইডোখৰ জেগাত পিকনিক খাবলৈ বহুত মানুহৰ বহুত সমাগম হ'ল। সঁচাকৈ মই এটা ধুনীয়া পৰিৱেশৰ মাজত এতিয়া আছোঁ আৰু এই ম'মেণ্টটো মই অকলে কেলৈ এনজয় কৰোঁ। আহক আমি একেলগে এনজয় কৰোঁ। পিকনিকৰ কাৰণে এইডোখৰ বিৰাট ধুনীয়া জেগা, আপোনালোকে আহি কিনে চেলিব্ৰেট কৰিব পাৰে। শাকৰ বাৰীখন চাই আহিলোঁ আৰু আমাৰ খানাও প্ৰায় ৰেডি হৈয়ে গৈছে। চুঙাৰ মাংসখিনি সিজিবলৈ আৰু অলপ বাকী আছে। তাৰ আগতে আমি অলপ এনজয় কৰি লওঁ আহক। বঢ়িয়া দেই, বঢ়িয়া, এনজয় কৰিব লাগে। হেপ্পী নিউ ইয়েৰ। এই ভাইটিকেইটাক লগ পালোঁ ইয়াত আহি। এইডোখৰ জেগাত পিকনিক কৰিবলৈ আহিছা। তোমালোক ক'ৰ পৰা আহিছা? আমি ওচৰৰে দেই, হালকান্দি হয় মোৰ ঘৰ। হয় নেকি? হয় নেকি? মোৰ ঘৰ বৰহাটতে, ওচৰতে, বৰহাট ষ্টেচনৰ ওচৰতে। ত' ভাইটিহঁতক লগ পালোঁ, নিউ ইয়েৰ চেলিব্ৰেট কৰিবলৈ আহিছে এওঁলোক। নমস্কাৰ দেই। ত' হেপ্পী নিউ ইয়েৰ ভাইটি, গোটেইকেইটাই কৈছোঁ দেই। বঢ়িয়া, লগ পাই ভাল লাগিলে। চুঙাৰ মাংসখিনি হৈ গ'ল, দেখিয়ে কিন্তু বিৰাট ভোক লাগি গৈছে দেই। ইতিমধ্যে বেলিও লহিয়াইছে। খানাটো খাই লওঁ আৰু খোৱাৰ পিছত আপোনালোকক কেইটামান ধুনীয়া ধুনীয়া ভিউ দেখুৱাই আজিৰ মই ভিডিঅ'টো সামৰিম।